নমস্কাৰ অনেক খবৰ সৈতে ষ্টুডিঅত মাংকিতা অসম মেঘালয়ৰ সংঘাতৰ আৰত আছে কংগ্ৰেছে উচ্চতাই সৃষ্টি কৰিব বিচাৰে সংঘাতৰ অসম মেঘালয়ৰ সংঘাতক কংগ্ৰেছৰ ষড়যন্ত্ৰ আৰু কংগ্ৰেছৰ এতিয়া বেলেগ ইস্যু নথকাৰ বাবে এনে ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য কৰিছে বিজেপিৰ সাংসদ যোগেন মহনে আৰু এই সন্দৰ্ভত যোগেন মহনে কি কলে সেই মন্তব্য আপোনালোকৰ বাবে আগবঢ়াইছো সংগঠনটো তৃণমূল পৰ্যায়লৈকে সুদৃঢ় কৰা শক্তিশালী কৰা আৰু বিশেষকৈ ওবিচি মৰ্চাৰ যেহেতু পপুলেশ্যন যথেষ্ট আছে এইখন ভাৰতবৰ্ষত আৰু বিশেষকৈ অসমত গতিকেলৈ ইয়াক দললৈ তেওঁলোকক আকৰ্ষিত কৰা এইটো এটা ওবিচি মৰ্চাৰ ওপৰত দায়িত্ব আছে আৰু এই দায়িত্ব মোক যেহেতু নতুনকৈ অবজাৰ্ভাৰ হিচাপে দায়িত্ব দিছে মাননীয় ৰাজ্যিক সভাপতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি এই কাম নিষ্ঠাৰে কৰিবৰ কাৰণে এতিয়া আমি প্ৰতিখন জিলাত আমি প্ৰতিটো মণ্ডলৰ বিষয়ববীয়াসকলক লৈ আমি সভা কৰিছোঁ মৰিগাঁৱত কৰিছোঁ গুৱাহাটীত কৰিলোঁ নিউ গুৱাহাটীত আৰু আজি আমি নলবাৰী জিলাত এনেধৰণে প্ৰতিখন জিলাতে এনেকৈ কৰি আমি অকল তেওঁলোকক দললৈ অনাই নহয় আমি তেওঁলোকক কেনেকৈ মহিলাসকলক সবলীকৰণ কৰা হ'ব ইউথসকলক কেনেকৈ এই দলৰ প্ৰতি আকৰ্ষিত কৰিব পৰা হ'ব আৰু চৰকাৰৰ বিভিন্ন স্কিমবিলাক আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিব লাগিব OBC-সকলৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক স্কিম আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা স্কিম আছে আৰু যেহেতু আমাৰ ইয়াতে PM প্ৰধানমন্ত্ৰী বি এটা ভাইব্ৰেণ্ট ইণ্ডিয়াৰ কাৰণে এটা বিশেষকৈ OBC স্কলাৰশ্বিপ আছে এইবিলাক আমি এৱাৰনেছ কেম্প কৰা চাৰ্টিফিকেট কোৰ্চ কৰা এইবিলাক কৰা কথাটো আমি বিশেষকৈ এৱাৰনেছ দিছোঁ এতিয়া আমাৰ যেহেতু এইখন গভৰ্ণমেণ্টে যথেষ্ট এই জনগোষ্ঠীটো বা OBC পিছপৰা শ্ৰেণীসকলৰ উন্নয়নৰ কাৰণে মূল হেৰিত আনিবৰ কাৰণে যথেষ্টখিনি স্কিমো লৈছে আৰু সামগ্ৰিকভাৱেতো একেবাৰে আমি অন্তোদয় আঁচনিৰ যোগেদিতো সকলোকে সমানে আগবঢ়াই অনা হৈছে কিন্তু স্পেচিয়েলি এই OBC ST SC হওক বা MOBC গোটেই এই ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া এই কাষ্টখিনিক আমি কেনেকৈ আগবঢ়াই আনিব পাৰি তেওঁলোকৰ কেনেধৰণৰ এইবিলাক স্কিম আমি গভৰ্ণমেণ্টে প্ৰভাইড কৰিছে আৰু সেইখিনিক কেনেকৈ জনগণৰ মাজলৈ লৈ যাব পাৰি সেই কথাখিনিয়ে মূল আমি আলোচনা কৰিছোঁ এতিয়া নতুন প্ৰজন্মক আমি এই স্কিমৰ যোগেদি তেওঁলোকক যিহেতু তেওঁলোকৰ এংগেজমেণ্ট কেনেকৈ হ'ব তেওঁলোকক চাৰ্টিফিকেট কোৰ্চ কৰিব পাৰি নেকি তেওঁলোকক মানে এম্পাৱাৰমেণ্টটো আনিবৰ কাৰণে আমি ধৰি লওক তেওঁলোকৰ বিভিন্ন প্ৰক্ৰিয়াৰে আমি গভৰ্ণমেণ্টৰ লগত একাকাৰ কৰি তেওঁলোকৰ লগত স্কিমৰ যোগেদি আগবঢ়াই নিব লাগিব গতিকেলৈ সেইখিনিক ভৱিষ্যতে তেওঁলোকে এংগেজমেণ্ট হ'ব লাগিব অকল চাৰ্টিফিকেট কোৰ্চেই হওক কম্পিউটাৰ কোৰ্চেই হওক তেওঁলোকক টপাৰ কৰিবৰ কাৰণে আমাৰ বিভিন্ন স্কোপ আছে গতিকে এৱাৰনেছ কেম্পবিলাক আমাৰ হ'বই লাগিব গাঁও ভিতৰত আমি এৱাৰনেছ কামৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিছোঁ এইবিলাক আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মহোদয়ে চিন্তা কৰি আছে গোটেইখিনি আৰু আমাৰ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াকে দায়িত্ব দিছে তেওঁ নিজে গৈ আলোচনা কৰিছে এইটো এই সংঘাত এইটো এছামে বিৰোধীখিনিয়ে অকণমান চোতাই আছে বুলি আমি যিটো গম পাইছোঁ গতিকে আমাৰ দুইখন হাত ভনীৰ মাজত আমাৰ গোটেই নৰ্থ ইষ্টৰ মাজত যিটো সম্পৰ্ক আছে এইটো বিনষ্ট কৰাৰ কিছুমান ষড়যন্ত্ৰ থাকে মই গতিকেলৈ আজি মই ভাবোঁ যে যথেষ্টখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত সকলো মিলি একত্ৰিত হৈ আমি এই সমস্যাবিলাক যিবিলাক সৰু সুৰা সমস্যা দেখা দিছে এইখিনি আমি সমাধান কৰিব পাৰিম এইবিলাক আমি আপোনালোকে জানেই আজি অসমখনত ধৰি লওক যেনেধৰণে এতিয়া এইবিলাকত কংগ্ৰেছে অলপ ওচৰত নিদিয়ে লগত কাৰণ যিহেতু এইবিলাক কথা তেওঁলোকৰ কোনো ইছ্যু নাই এতিয়া আমাৰ ক'বলগা অসমত এতিয়া ইছ্যুবিলাক আৰু কংগ্ৰেছৰ মানে চক্ৰান্ত থাকে এইবিলাকত প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে দেখিছে তেওঁলোকে সৰু সুৰা কথাতে এইবিলাক ইছ্যু সৃষ্টি কৰি অইন একো যিহেতু তেওঁলোকৰ ইছ্যু নাই বিজেপিৰ বিৰুদ্ধে গতিকে তেওঁলোকে এনেকুৱাবিলাকতে ক'ৰবাত ওচৰত নিদি এইবিলাক সংঘাত সৃষ্টি কৰি গভৰ্ণমেণ্টখনক অস্থিৰ কৰিব পাৰি নেকি এনেকুৱা ধৰণৰ দিল্লী ডিস্পুট এইবিলাক ষড়যন্ত্ৰ চলিছে